Hello guys, welcome back to my one another blog. আজি মোক আপোনালোকে আসামৰ ট্ৰেডিশনেল ড্ৰেছ মেখা চাদৰ দেখি ভাবিছে হয়তো কিয় পিন্ধিছো যেহেতু এতিয়া ভাদ মাহ চলি আছে আৰু আজি হৈছে 30 অক্টোবৰ জন্মাষ্টমী তো আমি সেই কাৰণে জন্মাষ্টমী উপলক্ষে নামঘৰ যাম আপোনালোকে মোৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব কোন নামঘৰ যাম মই এতিয়া আপোনালোকক কৈ নিদু ভিডিওটো আপোনালোকে চালে গম পাব আৰু যেহেতু মই স্কুটি লৈ যাম আমি সবে আৰু আমাৰ লগত কোন কোন যাব মই আপোনালোকক ভিডিও দেখুৱাম যেহেতু স্কুটি যাম হেতু কাৰণে মই যাওঁতে ভিডিও কৰি যাব নোৱাৰিম তাকে তথাপিও মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব আজি আকৌ মোৰ চেনেলত নতুন হেয়কল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আমি এতিয়া যাবলৈ আমি নামঘৰলৈ বুলি গৈ আছো ৰাস্তাত আছো কিনাৰতে শিৱ মন্দিৰ ভাগো আছে আৰু ইয়াতে আমি চাকি এগছ জ্বলাই লম এতিয়া তো সকলে আহি ফিটা বানেহি ইয়াত বিশ্বাস কৰে যে ফিটা বানিলে মনৰ আশা পূৰ্ণ হয় সেই কাৰণে ইয়াত সকলো জায়গাতে ফিটা এনেকৈ বানি থৈছে চাৰিওফালে চক নামঘৰৰ চাৰিওফালে সকলো ফালে ফিটা বানি থৈছে এয়া এতিয়া প্ৰসাদ দি আছে আমিও প্ৰসাদ খাবলৈ লগতে বহি আছো এফালে সবে বহি আছে আমি এতিয়া প্ৰসাদ ল'বৰ কাৰণে বহি আছো দেই